নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? আকৌ নতুন ৰোজ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু তোমালোকে চাই আছা ৰোষ্টাৰ লাইভ। আৰু বেছি দেৰি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে ৰেগুলাৰ ইণ্ট্ৰ'টো বজাই লওঁ। বজা। পয়সা রেপার বুড়ক পাত্তা দিয়া বাদ দিম তই কোন সেটর বাল যে তোক রাস্তাত পালে মাত দিম বর্তমান মই কষ্ট কৰো সপ্তাহ জুৰি 7 দিন যিদিনাখন ধনী হৈ যাম দুখীয়াক মই ভাত দিম ফুটপাথৰ মানুহবোৰক কম্বল কিনি গাত দিম আৰু বিশ্বাসঘাত কৰাবোৰক উচিত মূল্যৰ লাভ দিম ভাবনাও আমাৰ টপা ককা অসমৰ সকলোৱে চিনি পায়। ইয়াৰ এই মকলৰ ওপৰত মই আগতে ভিডিঅ' বনাইছোঁ। ইয়াৰ গাঁৱত প্ৰেমৰ কাৰণে কান্দিয়ে থাকে সি কেউফালে। मैं सोचूं तुझे किसी और को तू सोचे यारा अब प्यार नहीं होगा हमसे फिर दो ইউটিউবতে হওক ইনষ্টাগ্ৰামতে হওক ফেচবুকত আৰু দেখা নাই বা চোৱা নাই মই। কান্দাই হওক কান্দাৰ বাহিৰে বেলেগ একো নাই। দুখৰ গানে কালি গ'লে পৰা কান্দি থাকিবা होगा हमसे फिर दोबारा प्यार तुझे करते हैं हम इन्ना যদি চকু পানী নোলায় থু লগাই লগালা ভাগ্য ভাল তোৰ চকু পানী নোলায়। ওলালে হয়তো ইউটিউবে ইনষ্টাগ্ৰামে গোটেই বানপানী হৈ গ'লে অলপ সন্দেহে আছে। অসমত যে বানপানী হয় ইয়াৰ চকু পানীৰ কাৰণে হয় নেকি? ইয়াৰ চকু পানীবোৰৰ কাৰণে। अरे कहना क्या चाहते हो? कौन है ये लोग? कहाँ से आते हैं? আৰু ছোৱালী এজনী চাই বিয়া পাতিল নকয় না ঘৰলা হৈ থাক এনেকৈ আটা কিনি আনিলোঁ। এনেকৈ নহ'ব, এনেকৈ যদি থাকিব নোৱাৰে আটা কিনি আনিলোঁ দোকানৰ পৰা। যদি কণ্ট্ৰলৰ আটা পায় টেনশ্যনে নাই। বুজিটো পাইছে মানে बोला धक्का मुक्की नहीं करने। ओ भाई मारो मुझे मारो मारो मुझे मारो मारो তো আজিলৈ মানে কাৰণ মানে কি আৰু কাৰণ একো নাই, কিন্তু আকৌ নেক্সট ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ